সকলোকে নমস্কাৰ জনাই মই মৌপিয়া অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই দেখাম দহি আচলতে সহজ পদ্ধতিৰে কেনেকৈ গুঠে আৰু দিনটো কি কৰোঁ আপোনালোকক সকলোবোৰ দেখাই আছোঁ। ভিডিঅ'টো সকলোকে চাই থাকক। এয়া দালি আৰু চাউল তিয়াই দিছোঁ। চাউল এমুঠিমান, দালি 2 মুঠিমান এনেকৈ তিয়াই দিছোঁ। দালি পকৰি বনাম। যিহেতু মই দালি আৰু ভেদাইলতাৰ পকৰি বনাম, গতিকে দালিটো তিয়ালোঁ, ভেদাইলতা পাত আনিবলৈ গৈ আছোঁ। এয়া ভেদাইলতা পাত ছিঙি লওঁ ধুনীয়াকৈ, কেইডালমান আগ। আৰু নৰসিংহ পিছফালে আছে, নৰসিংহ আনিম। এয়া ধুনীয়াকৈ পকৰি বনাই আছোঁ মই। ধুনীয়াকৈ এতিয়া 2 মিনিটমান হোৱাৰ পাছত এনেকৈ লৰাই দিম। আচলতে মই নিজে কেমেৰা ধৰি আছোঁ যে অলপ দিগদাৰো হৈছে, কেমেৰা ধৰা মানুহ নাই। এয়া আমাৰ নৰসিংহ, ভেদাইলতা, দালি, পকৰি ৰেডিয়ে হৈ গ'ল প্ৰায়। এয়া আমাৰ দালি, পকৰি ৰেডি। এয়া আমাৰ মৌপিয়াক টেষ্ট কৰিব দিওঁ কেনেকুৱা হৈছে। লোৱাচোন, এটা লোৱা, এটা লোৱা। গৰম নেকি? নহয় গৰম। কেনেকুৱা আছে? ধুনীয়া আছেনে? কেনেকুৱা আছে মানে? ধুনীয়া হৈছে। ময়ো টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। ধুনীয়া হৈছেনে? আচলতে এনেকুৱা পকৰি বিৰাট ভাল লাগে। আপোনালোকেও বনাই ট্ৰাই কৰি চাবচোন। মই ইয়াত জলকীয়া এড কৰা নাই, আপোনালোকে জলকীয়া দি দিব, কাৰণ মৌপিয়া খাই যে মই সেইকাৰণে দিয়া নাই। মাছ পাতত দিবৰ কাৰণে এয়া মাছখিনি পাতত দি ল'লোঁ। এয়া সৰিয়হৰ গুড়ি, নহৰু 2 ফুটা আৰু আদা এটুকুৰ তাতে মই পিহি দিছোঁ। এয়া দি দিলোঁ। দি লৈ পিঁয়াজ সৰু চাইজৰ এটা মিহি মিহিকৈ কাটি দিছোঁ। কাটি দি ধুনীয়াকৈ সোৱাদ অনুযায়ী নিমখ অকণমান দি দিছোঁ। দি লৈ ধুনীয়াকৈ সানি দিছোঁ। সানি এয়া মিঠাতেল অকণমান দি দিছোঁ। বহুতে হালধি ব্যৱহাৰ কৰে, মই একচুৱেলি হালধি ব্যৱহাৰ কৰা নাই। এয়া সানি পেলাই ধুনীয়াকৈ কলপাতেৰে মেৰিয়াই দিছোঁ। মেৰিয়াই দি ধুনীয়াকৈ বান্ধি দিছোঁ। ধুনীয়াকৈ টাইটকৈ বান্ধি দি এয়া ধুনীয়াকৈ জুই জ্বলাই কেৰাহীত দি দিছোঁ। কেৰাহীত দি 10-15 মিনিটমান ৰখাৰ পিছত এয়া দেখিছেনে ধুনীয়া কৰি সিজি গৈছে। এয়া চাওকচোন।
এয়া ধুনীয়া কৰি সিজি গৈছে আমাৰ মাছ পাতত দিয়া ৰেডি হৈ গ'ল দহি গুঠিবলৈ প্ৰথমতে এনেকৈ বেজিত সূতা 4ডালকৈ ল'ব 4ডালকৈ লৈ এনেধৰণে কিনাৰত এনেকৈ চিলাই দিব এইটো চাইডেও অলপ ৰাখি দিব যাতে গাঁঠি দিবলৈ সুবিধা হয় এনেকৈ চিলাই লৈ আকৌ তিনিটা গাঁঠি দি দিব এনেধৰণে তিনিটা গাঁঠি দিলে একচুৱেলি খুলি যোৱাৰ চান্সটো নাথাকে কাৰণে তিনিটা গাঁঠি দি দিব তিনিটা গাঁঠি দি দুইডাল এনেকৈ সমানকৈ লৈ কাটি সমান পৰিমাণে সূতা লৈ পেলাই সমান পৰিমাণে সূতাখিনি লৈ এনেধৰণে গাঁঠি দি দিব তিনিটা গাঁঠি আপোনালোকক যিমান দীঘল লাগে দহিটো তিমান দীঘলকৈ ল'ব সূতা এনেকৈ তিনিটা গাঁঠি দি দিব এনেধৰণে তিনিটা গাঁঠি দি ল'ব তিনিটা গাঁঠি দিলে একচুৱেলি সূতাটো খুলি যোৱাৰ চান্স নাথাকে তেতিয়া টাইট হয় এনেধৰণে সমানকৈ ল'ব সমান কৰি লৈ এনেকৈ মিলাই লৈ পেলাই এনেকৈ ঘূৰাই দিব দুডাল এনেকৈ দুটা ঘূৰাই দি আপোনালোকে চাগে ধৰিব পাৰিছে মই কেনেধৰণে গুঠি আছোঁ দুবাৰ এনেকৈ ঘূৰাই দি ইডাল ৰছীও এনেকৈ ঘূৰাই দিব দুবাৰ এনেধৰণে টাইট কৰি তাৰপিছত তিনিওটা গাঁঠি দি দিব তিনিটা গাঁঠি দিব তেতিয়া একচুৱেলি টান হয় এনেধৰণে তিনিটা গাঁঠি দি দিব এনেধৰণে তিনিটা গাঁঠি দি সমান পৰিমাণে এনেধৰণে কাটি দিব আপোনালোকক যিমানটো দীঘল লাগে কাটি দিব এনেধৰণে কাটি এনেধৰণে মিলাই ল'ব দেখিছেনে ধুনীয়াকৈ মই এটা দহি গুঠি দেখাই দিলোঁ আপোনালোকক পিছৰটো ঠিক তেনেধৰণে কাটি ল'ব পাৰিব আপোনালোকে মিলাই লৈ পেলাই এনেকৈ তিনিওটা গাঁঠি দি সকলোৰে একচুৱেলি বেলেগ বেলেগ ধৰণৰ দহি গুঠা মই এনেধৰণে গুঠোঁ ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকুৱা পায় এনেকৈ তিনিটা গাঁঠি দি এনেধৰণে মিলাই ল'ব সমান কৰি এনেকৈ ৰছীডাল এনেধৰণে ঘূৰাই দিব ঘূৰাই দি এনেধৰণে ঘূৰাই টাইট কৰি ঘূৰাব তেতিয়া দহিটো টান হয় এনেধৰণে ঘূৰাই এনেকৈ গাঁঠি তিনিওটা দি দিব তিনিটা গাঁঠি দিলে টান হয় এনেধৰণে আগৰ প্ৰচেছতে তিনিটা গাঁঠি দি দিব এয়া মই তিনিটা গাঁঠি দি দিলোঁ তাৰপিছত ধুনীয়াকৈ আগৰ ধৰণে এনেকৈ কাটি ল'ব আগৰটো জোখত ধুনীয়াকৈ সমান কৰি এনেকৈ কাটি ল'ব তেতিয়া দেখিবলৈ ধুনীয়া হয় এয়া দেখিছেনে মই দুটা গাঁঠি দেখুৱাই দিলোঁ আপোনালোকে এনেধৰণে গাঁঠি ল'ব পাৰিব একচুৱেলি মই আগতে এইটো চাইডে গুঠি ল'লোঁ এয়া ধুনীয়া কৰি দেখিছেনে এয়া মই ধুনীয়াকৈ গুঠি ল'লোঁ এনেধৰণে আপোনালোকে গুঠি ল'ব পাৰিব মোৰ পেয়ে ইমানে উৎপাত মোক এতিয়া দহি গুঠিব নিদিয়ে দহিখিনি থৈ দিলোঁ পিছত গুঠিব লাগিব আপোনালোকক মাত্ৰ দুটা প্ৰচেছ দেখাই দিছোঁ আপোনালোকে এনেধৰণে গুঠি চাবচোন একে সহজ একে ধুনীয়াকৈ গুঠিব পাৰিব আপোনালোকে কি খাই আছা মাছ খাই আছে ভিডিঅ'টো আজি ইমানতে সামৰি দিওঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই 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 কৈ দিয়া বাই 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 বাই